বহুত মানে জংঘল জংঘল এৰিয়া ৰাতি ৰাতি মানে বাঘ চাব ওলাব পাৰে ওলাই নাই আৰু বাঘ চাব ওলাই মানে একদম মানে হাবি মাজুলী চব কি একদম সৰু সৰু ৰাস্তা নেচাৰেল জেগাত আমি গৈ আছোঁ দলংখনেই চব কি ধুনীয়া মানে এনেকুৱা বাঁহৰ দলং আজিকালি দেখে নি এইফালে গোটেই পানী এইফালে এইবোৰ ঝাৰু চব আৰু এইখন ঘাট জাল আৰু যিখন নৈ দি দেখাইছিলোঁ আপোনাক এইখন ঘাট জাল হয় এইখন ঘাট জাল বুলি কয় আৰু এইখন এখন ঘাট জাল আৰু এইখন এখন নৈখন চব ভিউটো চব কি ধুনীয়া মানে নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আজি মানে এটা অলপ ইউনিক টাইপৰ ব্লগ বনাবলৈ আহিছোঁ আমি গোটেই লগৰকেইটা মিনি এটা ধুনীয়াকৈ এটা মিনি পিকনিক খাব গৈ আছোঁ আৰু এটা মজা জেগাত গৈছোঁ মানে ফুল একদম গাঁৱলীয়া ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মানে এটা নেচাৰেল জেগাত আমি গৈ আছোঁ এটা দলংখনেই চব কি ধুনীয়া মানে এনেকুৱা বাঁহৰ দলং আজিকালি দেখে নি এইফালে গোটেই পানী এখন সৰু দলং মানে আজি ব্লগটো অলপ ইউনিক বনাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিব দেই তাৰপিছত বাঁহৰ দলং এখন এইফালে গোটেই একদম এইফালে গোটেই নদী এখন বাঁহৰ দলং ব'লা বন্ধু এক্সপ্ল'ৰ কৰিম আজি গোটেই ধৰণে চাপৰিটো পূৰা চাপৰিলৈ গৈ আছোঁ চাপৰিত আমি বগৰী খাম তাৰপিছত কিবা কিবি কৰিম আৰু কি কৰোঁ আপোনালোকে চাই দিব ষ্টেণ্ড লৈ আছোঁ ধুনীয়া ভিডিঅ' বনাম ৰাস্তা মানে নাই বুলিয়ে ক'ব পাৰি হাবি মাজে মাজে গৈ আছোঁ আমি আৰু এইফালে এইখন নৈখন সৰু একদম মানে হাবি মাজে চব কি একদম সৰু সৰু ৰাস্তা চব এইফালে এখন সৰু সৰু ৰাস্তা একদম চাপৰি মানে আৰু এইখন দলং চাম এইফালে এখন দলং আছে আগৰ এখন দলং এতিয়ালৈকে 300মান দলং পালোঁ মানে আৰু গোটেই ডাঙৰ গছ দেখিছে আগতে বাৰু এইবোৰ জেগাত আমি বহুত বছৰৰ পৰা আহিছোঁ মানে আৰু এইফালে বগৰী ঠিক আছে বগৰী গছ চব এইফালে গোটেই বগৰী মানে বহুত মানে জংঘল এৰিয়া ৰাতি ৰাতি মানে বাঘ চাব ওলাব পাৰে ওলাই নাই আৰু বাঘ চাব ওলাই মানে পাইছোঁ জংঘল ইমান জংঘল এইবোৰ গোটেই বগৰী গছ মানে গোটেই কি কওঁ গোটেই জংঘল এইফালে আমাৰ লগৰকেইটা আছে ইয়াৰ লগৰকেইটা আমাৰ লগৰকেইটা ৰখি আছে এইফালে গোটেই চাৰিফালে চব বগৰীয়ে বগৰী আছে এইবোৰ বগৰী আৰু যে ধুনীয়া আমি এতিয়া খানাৰ আয়োজন চলি আছে এইফালে এটা খানা বিলাকে খাম মানে মিনি পিকনিক এনেকুৱা আৰু আমাৰ বগৰী পাৰি আছে বগৰী এইবোৰ চব বগৰী এইবোৰ বগৰী হয় ধুনীয়া টেষ্টি বগৰী মানে এইবোৰ সিহঁতে বগৰী পাইছে এইফালে চানা টানা কাটি আছে আৰু আমাৰ পিকনিকত আছে এইফালে আমাৰ এইটো আছে পিঁয়াজ জলকীয়া এইফালে নিমখ আছে চিপছ আছে এইবোৰ চানা আছে বুট আছে আৰু এইটো পানী আছে মিনি পিকনিক আৰু এইফালে আমাৰ আৰু ইহঁতি আমাৰ কৰি আছে বগৰী পাৰি আছে এইফালে আৰু এইফালে গোটেই আছে এইফালে বগৰী আৰু এইডাল ষ্টেণ্ড স্পীডছত আপোনালোকে চাব পাৰিব এডাল আমি এতিয়া লগাই ল'ম ষ্টেণ্ডত স্পীড হৈ থাকিব এইটো আৰু এতিয়া আমি গৈছোঁ বগৰী পাৰিবৰ কাৰণে ষ্টেণ্ডত আমি মোবাইল লৈ এতিয়া আমি বগৰী পাৰিম খানা খাই হৈ গ'ল আমাৰ নেক্সট খানা হ'ব এতিয়া আমাৰ বগৰী এইফালে বগৰী পাৰি আনি এইফালে আমাৰ বগৰী কাটি আছে এইফালে ৰসমালা আৰু বগৰী দি এতিয়া ধুনীয়াকৈ নিমখ চিমখ সানি ধুনীয়াকৈ খাম আমি তাতে খানা খাইছিলোঁ আমি এতিয়া এইফালে গৈ আছোঁ ধুনীয়া ধুনীয়া জেগা আছে আপোনালোকে দেখাব কাৰণে হেৰিত নহয় আৰু মানে এইবোৰ এইফালে গোটেই বগৰী আৰু এইফালে মোৰ আগত মানে ধুনীয়া এখন যিখন নদী দেখাইছিলোঁ ন এই নদীখন আপোনালোকে দেখাবলৈ গৈ আছোঁ আগত মানে এইটো ঘাট জাল আছে ঝাৰু চাৰু ঢেৰ আছে মানে ধুনীয়া এটা একদম নেচাৰেল জেগা হৈ পেলাই গোটেই চাৰিফালে চব মোৰ চালে গোটেই চাৰিফালে বগৰী আৰু আগফালে আছে এখন নৈ আৰু যিখন দিনা তিনিখন দলং দেখাইছিলোঁ নহয় সেই তিনিখন দলং এই নৈখনতে আছিলে মোৰ
আৰু মানে এটা খানা চানা খাবলৈ ধুনীয়া জেগা মানে বগৰী আছে চাইকেল বগৰী মানে এতিয়া আদা হৈ গ'ল আগতে মানে ধেৰ আছিলে এই মানে বেপাৰী চেপাৰী লৈ গ'ল বজাৰত বিকিবৰ কাৰণে বগৰী ইমান নায়ে মানে এতিয়া এতিয়া এইফালে এই চক চাপৰ গছজোপাতে লাগিছে ধেৰ লাগিছে ঐ এই কেঁচা বগৰী আছে ঐ এইফালে এইবোৰ ঝাৰু চক আৰু এইখন ঘাট জাল আৰু যিখন নৈ দিয়া দেখাইছিলোঁ আপোনাক এইখন ঘাট জাল হয় এইখন ঘাট জাল বুলি কয় আৰু এইখন এখন ঘাট জাল আৰু এইখন এখন নৈখন চব ভিউটো চব কি ধুনীয়া মানে আল্টিমেট এইফালে গোটেই বগৰী সেইফালে নৈখন এইখন ঘাট জাল দেখালোঁ আপোনালোকক এখন নৈখন আৰু এইখন নৈ কাষতে সেই তাত আমি খাই আছোঁ খানাটো ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব মানে আজি লগৰকেইটাহঁতে অকণ ওলাই আহিছোঁ আপোনালোকক দেখাম বুলি এইটো বহুত দিন আমি লগৰকেইটা মানে লগ খোৱা নাছিলোঁ বহুত দিন লগ খোৱা নাছিলোঁ বহুত দিনে মই এনেকৈ লগ খাইছোঁ সেইকাৰণে অলপ মিনি পিকনিক আৰু মানে আকৌ আহিম বাৰু এদিন খানা চানা খাবৰ কাৰণে গতিকে এনেই মিনি পিকনিক এটা খাইছোঁ সৰু তাতে এইটো বগৰী ছিজন মানে এনেকৈ লগৰকেইটাৰ লগত আহি এনেকৈ বহি মেলি খোৱা মানে মজাটোৱে বেলেগ আৰু মেইন বেছত খোৱাটো নহয় মানে আড্ডাটো মেইন জুবিন দাই যে কয় আড্ডা মেইন সেইকাৰণে আমি আড্ডাটো জীয়াই ৰাখিবৰ কাৰণে অলপ ওলাই আহিছোঁ সেইফালে আমি খাই কি লগৰ এটা বহি দিছে তাতে আমি খানা খাই আছোঁ আৰু এইফালে আমাৰ এই লগৰকেইটা ফটো মাৰি আছে আৰু এইফালে মই মানে কভাৰ ফটোৰ কাৰণে ধুনীয়াকৈ এখন ফটো মাৰি আছোঁ মানে কভাৰ ফটো আল্টিমেট ফটো লগাম ব্লগিং কৰা ষ্টাইলত মানে ধুনীয়াকৈ এইখন লগাম এইফালে আমাৰ খানা চানা খাই হৈ গ'ল ধুনীয়াকৈ মিনি পিকনিক খালাচ বাকী এতিয়া ঘৰলৈ যাম আৰু লাহেকৈ ফটো চটো মাৰি দিম এতিয়া আমি পিকনিক চিকনিক খাই ধুনীয়াকৈ এতিয়া ঘৰলৈ যাব ওলালোঁ এইফালে আমাৰ ইয়াতে বগৰী খাইছিলোঁ ইয়াতে আমি পিকনিক খাইছিলোঁ এতিয়া আমি আৰু বাইক চাইক লৈ এতিয়া ঘৰলৈ যাব লাগে গতিকে আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ' চাই ভাল লাগে লাইক কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ ঘৰতে শ্বেয়াৰ কৰিব গতিকে আজিলৈ ইমানে বাই বাই টাটা গুড নাইট